বন্ধুসকল আজি আমি ৰিভিউ কৰিব গৈ আছো TVS Apache RTR 164V টপ মডেল বাইকখনৰ ওপৰত বাইকখনৰ ইঞ্জিন পাৰফৰমেন্স বিল্ড কোৱালিটি ডিজাইন টপ স্পীড মাইলেজ ফিচাৰ্ছ আৰু টেকনলজিৰ লগতে অনুত প্ৰাইস এণ্ড ডাউন পেমেন্ট আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব গতিকে ভিডিঅ'টো হেকলৈকে চাবলৈ নাপাহৰিব বৰ বিশেষ দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে কম আমি ইঞ্জিন আৰু বিল্ড কোৱালিটিটোৰ বিষয়ে বাইকখনৰ লুকসটো চাওক সম্পূৰ্ণ ৰবটিক লুক হয় লগতে হেডল্যাম্প ফুল্লি LED সেটআপ আৰু DRL আৰু সিগনেল লাইট সম্পূৰ্ণ LED হয় ট্ৰেংকত থকা 3D লোগোটো লগত বডি গ্ৰাফিক্সটো ডিজাইনটো কেনেকুৱা লাগিছে তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু RTR 4V একদম নিউ লুকসৰ সেটআপ হয় এখন আৰু যদি আমি কওঁ ইঞ্জিন পাৰফৰমেন্সটো বিষয় ইঞ্জিনটো হৈ গল 159.7 cc অইল কুলেট ইঞ্জিন হয় আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে হে পাৱাৰ প্ৰডিউস কৰে 17.31 bhp 9250 rpm আৰু টৰ্কটো হৈ গল 14.73 নিউটন মিটাৰ 7500 rpm বাইকখনত তিনিটা মোড স্পোৰ্ট মোড urban আৰু rain mode আৰু গিয়াৰ বক্সটো যদি চাও 5 স্পীড গিয়াৰ বক্স গিয়াৰ শিফটিং কৰিবলৈ একেবাৰে স্মুথ হয় বাইকখনত আৰু গিয়াৰৰ সিস্টেমটো হৈ গল 1 ডাউন 4 আপ যদি চাও এতিয়া আমি হ্যান্ডলিং আৰু কমফৰ্টেবল weight 146 kg হোৱাৰ কাৰণে হ্যান্ডলিং পাৰফৰমেন্সটো বহুত ধুনিয়া হয় আৰু ফ্ৰন্টত দিছে USD Forks সাসপেনশন আৰু বেক সাইডে দিছে মনোশক সাসপেনশন আৰু যদি আমি সিট হাইটৰ কথা কওঁ 800 mm সিট হাইট সিঙ্গল সিট হয় পিলিয়নৰ কাৰণে যথেষ্ট সুবিধা আৰু সেই কাৰণে কমফৰ্টেবল ফিল হয় বেক সাইডৰ বহাজনেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় আমি চাওঁ ফিচাৰ্ছ আৰু টেকনলজিৰ বিষয়ে ডিজিটেল মিটাৰ কনসোল ব্লুটুথ কানেক্টিভিটি টাৰ্ন বাই টাৰ্ন নেভিগেশ্যন কল মেছেজ এলাৰ্ট গিয়াৰ ইণ্ডিকেটৰ হাজাৰ্ড ইণ্ডিকেটৰ হাই ভিম ইণ্ডিকেটৰ আৰু লগতে এভাৰেজ সকলোখিনি তথ্য মিটাৰ কনসোলটোত পোৱা যায় ব্ৰেক আৰু যদি টায়াৰৰ বিষয়ে আমি চাওঁ ডুৱেল চেনেল ABS আৰু টায়াৰ সাইজটো হৈ গল ফ্ৰন্টত দিছে 90/90 আৰু বেক সাইডে দিছে 130/70 17 ইঞ্চ হুইলৰ লগত টিউবলেছ টায়াৰ হয় আৰু টায়াৰৰ গ্ৰিপ বহুত ষ্ট্ৰং কাৰণে ABS ব্ৰেকিং সিস্টেমটো বহুত কমফৰ্টেবল ফিল কৰায় আপোনালোকে আৰু কৰ্নাৰিং কৰিবলৈ বহুত সুবিধা পাব যদি মাইলেজ আৰু সাৰ্ভিসিংটো যদি আমি চাওঁ কোম্পানী ক্লেম কৰা মতে পাৰ লিটাৰত 45 কিলোমিটাৰ উলিয়াই দিয়ে বাইকখনে আপোনালোকে চলোৱাৰ ওপৰত ডিপেন্ড কৰিব কেনে ধৰণে চলাইছে সিটি হক আৰু আপোনাৰ অলপ বেয়া ৰাস্তাত হয়তো মাইলেজটো কমান ডাউনত আহিব পাৰে কিন্তু হাইৱেত আপোনালোকৰ মাইলেজ পাব 47 ৰ পৰা 48 কিলোমিটাৰ বাইকখনে আপোনালোকক মাইলেজ উলিয়াই দিব আৰু যদি আমি সাৰ্ভিসিংটো বিষয়ে চাওঁ সাৰ্ভিসিংটো হৈ গল ফাৰ্স্ট সাৰ্ভিসিং 500 পৰা 750 কিলোমিটাৰ ভিতৰত দিব লাগিব নহলে 30 দিনৰ ভিতৰত আৰু সেকেন্ড সাৰ্ভিসিংটো হৈ গল 2500 পৰা 3000 কিলোমিটাৰ ভিতৰত দিব লাগিব বা 90 দিনৰ ভিতৰত আৰু থাৰ্ড সাৰ্ভিসিংটো হৈ গল 5000 পৰা 6000 কিলোমিটাৰ ভিতৰত দিব লাগিব নহলে 180 ডেজৰ ভিতৰত আৰু এতিয়া হও মেইন প্ৰাইসটোলে আৰু ডাউন পেমেন্টৰ বিষয়ে অনুত প্ৰাইসটো হৈ গল 1,60,000 টপ মডেলটোৰ আৰু যদি আমি ডাউন পেমেন্ট চাওঁ যদি ফাৰ্স্ট ডাউন পেমেন্ট একেবাৰে কমত দিয়ে আপোনালোকে 25000 টকা 3 বছৰৰ কাৰণে তেতিয়ালৈকে আপোনালোকৰ EMI আহিব 4875 টকাকৈ আৰু যদি আমি সেকেন্ড ডাউন পেমেন্টটো চাওঁ 50000 টকা যদি কোনোবাই ডাউন পেমেন্ট দিয়ে 3 বছৰৰ কাৰণে তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI 3969 টকাকৈ আহিব আৰু যদি আমি লাষ্টটো চাওঁ 1 লাখ টকা যদি কোনোবাই ডাউন পেমেন্ট দিয়ে 3 বছৰৰ কাৰণে তেতিয়ালৈকে আপোনালোকৰ EMI আহিব 2134 টকা এটো আছিল বাইকখনৰ ওপৰত এটা সৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে কমেন্ট কৰক যদি কোনোবা নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ